ভিডিঅ'টোত আপোনালোকে দেখিব পাৰিছে যে কেইজনমান ব্যক্তিক মানুহে আটক কৰি ৰছীৰে বান্ধি প্ৰহাৰ কৰি আছে। কিন্তু আপোনালোকে ভাবিব এওঁলোকৰ অপৰাধটো কি? তেওঁলোকৰ অপৰাধটো হ'ল এই 4জন ব্যক্তিয়ে গৰু চুৰি কৰিছে। আৰু 4জন ব্যক্তিৰ নাম শুনিলে আপোনালোকে আৰু বেছি আচৰিত হ'ব। ব্যক্তিকেইজনৰ নাম মই শুনাব বিচাৰিছোঁ। প্ৰথমজনৰ নাম হ'ল পোহেশ্বৰ, দ্বিতীয়জনৰ নাম হ'ল ৰঞ্জিত, তৃতীয়জনৰ নাম হ'ল অতুল আৰু চতুৰ্থজনৰ নাম হ'ল বিতুল। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, তাৰ পাছত আপোনালোকৰ নিজৰ মতামত আগবঢ়াব। মেইন মানুহটো কোন হয়? গৰু চোৰা মেইন মানুহটো কোন হয়? সেইটো শকতটো আগতে কেইটা গৰু নিলে? আজি প্ৰথম? আচ্ছা, হ'ব, সেইটো কাটি হৈ গ'ল। আজি প্ৰথম আহিছ মানে ন?